খোৱাৰ পৰা উঠি আহি কিনে দেখা পালোঁ যে দেউতাই মাছ এটা আনি থৈছে। তো এতিয়া মই এইটো দেউতা আৰু মই এতিয়া এই মাছটো কাটিম। এতিয়া চাই থাকক ভিডিঅ'টো। এইডাল গৈ মানে তই কি কৰিছ? হেপী বিহু। হেপী দেৱালী নহয়, হেপী বিহু। সি অকল হেপী দেৱালীয়ে চিনি পায় আৰু একো নাজানে। তো এতিয়া মাছ আধা আধি মানে কাটি হ'লে কাৰণে দেউতাই দেখাই আছে, মই কাটি আছোঁ মানে দুজনে মিলি কাটিছোঁ আৰু। তো এয়া মই নাজানো যিহেতু দেউতাই কৈ আছে, মই সুধি সুধি কাটিছোঁ কাৰণ মই মাছ কটা নাছিলে একচুৱেলি। তো মাছ কটা মই বহুত পাওঁ, তো সেইটো কাৰণে এতিয়া কাটি লওঁ। তো এতিয়া মাছ চাছ কাটি মানে মই গা পা ধুই আহিলোঁ। আহি মেলি লৈ এতিয়া আহিলোঁ। চৰি, আজি মই ইণ্টাৰভিউ দিব পাৰিলোঁ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে। তো সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত 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 আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো যিহেতু বিহু হয় এতিয়া, তো আজি উৰুকা যিহেতু সেইটো কাৰণে মানে উৰুকা হয় যিহেতু, তো মই দেউতাই মাছ আনিলে সেইখিনিতো চালেই, মই কাটি মেলি ধুই মেলি ল'লোঁ। তো এতিয়া অলপ পিঠা বনাব আছে, মানে তেল পিঠা। তো সেইখিনি বনাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। শেষলৈ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এইফালে কেৰাহী বহাই দিছোঁ, তেল পিঠা বনাম। তাৰপিছত এয়া এইখিনি মায়ে কালি ঘুটি থৈছিলে, ক'ত থৈ দেখোন সেইখিনি কালিয়ে হেৰি কৰি থৈছিলে ৰাতিয়ে। এতিয়া বনাম আৰু মিলত খুন্দা পিঠাগুড়ি কাৰণে এনেকুৱা হৈছে ন কালাৰটো। আমি পিঠাগুড়িটো মেলত খুন্দিছিলোঁ, সেইকাৰণে চাগে এনেকুৱা মানে হৈছে। গুৰ মিঠা দিলেতো এনেকুৱাই হয়। বেছি নিম নেকি? ৰিফাইন তেলত ভাজিম। গোটেইখিনি দিলোঁ। কি কৰিছা তুমি? এইফালে তেল গৰম হৈ গ'ল। কি কৰি আছা? দেচোন ইমান হেৰি থাকিবি আৰু দে তাতে কিনে বেলেগত দিম। বেলেগত দে। তেল পিঠা বনাইছোঁ ন? হ'ব। আৰু দিব লাগিব তেল মই ফাৰ্ষ্ট টাইম বনাইছোঁ, সেইটো কাৰণে আছিলে বেয়া হৈছে, কাৰণ মই আগতে কেতিয়াও বনোৱা নাই তেল পিঠা। নাৰিকল পিঠা, তিল পিঠা বনাইছোঁ বহুতবাৰ, কিন্তু তেল পিঠা বনোৱা নাই। তো কি মা? কৰি পেলাই মই নোৱাৰিলোঁ, এতিয়া মাৰি দিলে। নহ'লে গৈ মোৰ দাদা মোৰ পিঠাকেইটা ল'ৰাই জাহাজ বুলি কৈছে। আকৃতিয়ে নাই। পিঠা বনালোঁ মানে পিঠাখিনি এটাও ভাল নহ'লে। তাৰপিছত এতিয়া লাষ্ট ৰান্ধনি আমাৰ লাষ্টৰ ৰান্ধনি এইখিনি পিঠা ৰাকেট্ৰি। কিছু কোনোবাটো ভাল হৈছে, এইটো ধুনীয়া হৈছে। হেতা পাইছে নে পিঠা ভাজিছে? তই এতিয়া একেবাৰে মাছ ভাজো মাছ। এয়া মায়ে মাছ ভাজি আছে, মানে ৰাতিৰ মাছখিনি এতিয়াই ভাজি থৈ দিছে, কাৰণ ৰাতিলৈ ইমানখিনি কেনেকৈ কৰিব একে কোবতে। আৰু এইফালে ডাঙৰ পিতাকৰ লগত কথা পাতি আছে। তো এয়া মাছ এনেই ফোন কৰিছোঁ। তো একেবাৰে ভাজি লওক, আৰু মই ভাজিম বুলি ভাবিছোঁ, কিন্তু মায়ে ভাজিলে। দেউতাই লতাৰে কাটিছিলে, লতাৰে কাটি দুটা ব্ৰইলাৰ পালে। দেউতাই মানে আজি লতাৰে কাটিছিলে, তো ভিডিঅ'টো আপোনালোকক অকণমান লগাই দিছোঁ, ভালকৈ চাগে আপোনালোকে বুজি পোৱা নাই। দেউতাই লতাৰে কাটিছিলে, লতাৰে কাটি কিনে এই দুটা পালে।
আহিটো নকৰা তো লটাৰী কাটি আজি ফাৰ্ষ্ট টাইম দেউতাই দুটা ব্ৰইলাৰ পাইছে মানে দুটা মুৰ্গী আৰু তো এতিয়াতো মাছ মাংস চব আছে হাঁহ মাংস আছে মাছ আছে তো এতিয়া মানে আজিতো এটা নবদো এই দুটা থাকক 2-3 দিনমান তাৰপাছত যেতিয়া মাছ মাংসখিনি শেষ হ'ব তেতিয়া আৰু মানে সন্ধিয়া সময়ত আমাৰ কি হ'ল আমাৰ এই বক্সটো এইটো বক্সটো বাৰু কেইবছৰ নাজানো এতিয়া এই বক্সটো মানে বেয়া হৈ থাকিলে হঠাতে কিহৰ কাৰণে বেয়া হ'ল নাজানো কিন্তু এতিয়া আৰু এইটো কিনো আৰু ভাল কৰিব তো এইটো কাৰণে এতিয়া যাওঁ নতুন বক্স এটা লৈ আহোঁ তো চাওঁ ভিডিঅ'টো কি বক্স আনো আৰু আজি ভিডিঅ'টো চাগে বহুত দীঘল হ'ব মই ভাবিছোঁ কি হয় মানে দীঘলে হ'ব নেকি কাৰণ এতিয়া বক্স আনিব যাওঁ এইখিনি ভবাই নাছিলোঁ ভিডিঅ'ত দিম বুলি এতিয়া হঠাৎ এইখিনি ওলাই গ'ল তো ব'লা আমি বক্সটো আনিব যাওঁ ব'ল এতিয়া ফাইনেলি আমি এইটো পচন্দ কৰিছোঁ তো এতিয়া ভাইটিয়ে এইটো মানে চাই আছে মানে তাৰ চাউণ্ডটো কেনেকুৱা কি চেক কৰি আছে সি তো বস্তু আনি ফিটিং কৰি মেলি আজৰি তো এতিয়া দেহাই আৰু দেউতাই নাচি আছে কাৰণ এতিয়া মই গানটো দিব পাৰিলোঁ সেইকাৰণে দিলে কপিৰাইট হৈ যাব চ' মই গানটো নিদিলোঁ এইফালে এতিয়া চিকেন পুৰি মানে গোটা চিকেন পুৰিম তো সেইটো কাৰণে মানে এতিয়া এইখিনি মছলা পাতি খানি আছোঁ আৰু একচুৱেলি এই ভিডিঅ'টো এনেকুৱা হ'ল ভাইটিক মানে মই ভিডিঅ' কৰিব দিছিলোঁ সেইটো মোৰ জীৱনৰ বহুত ডাঙৰ পাপ সেইটো কাৰণে ভিডিঅ'টো নষ্ট এইটো এতিয়া আমি হেৰি লগাইছোঁ এনেকৈ হ'ব ন জুই লগাব নালাগে ন জীৱনত ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু এইটো আমাৰ মনত আহিছে এইটো ভাইটি এইটো মনো চৰি এইটো বেলা এয়া ভজা মাংস তাৰপিছত দেখালে এইটো এইফালে পুৰা চিকেনটো হৈছে নাই ভাইটিয়ে চাই আছে আৰু এইফালে লুটিয়াই দিছে কাৰণ এইটো মানে ঘূৰি ঘূৰি যায় যিহেতু আমাৰ ৰ'দডাল অকণমান বেকা আছিলে কাৰণ আমি ফাৰ্ষ্ট টাইম গৈছোঁ নাজানো যিহেতু সেইটো কাৰণে ঘূৰিছে নাই চাই আছে সেইটোকে এতিয়া ৰাতি 11:30 বাজিলে তো ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু আপোনালোকক ইমানখিনি দেখা নেদালোঁ ভাত পানী খোৱা মেলা আৰু মই গোটেই ভিডিঅ'টো ভইচ অভাৰ দিবলগীয়া হৈছে কাৰণ কিয়নো নহ'লে গোটেই চবতে গান বাজি আছে কপিৰাইট বহি যাব সেয়ে তো এতিয়া একেবাৰে ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক গুড মৰ্ণিং এতিয়া আজি যিহেতু বিহু আজি কিমান বিহু ন মেইন বিহু ন আজি বিহু এতিয়া যদি ৰাতি ভালকৈ ভাত খোৱা নহ'লে তো এতিয়া ইয়াত ভাত খাম তো কি কি আছে আপোনালোকক দেখাওঁ হাঁহৰ মাংস এয়া মাছৰ তৰকাৰী তাৰপিছত এয়া ভাত খান্দিছিলোঁ আৰু তাৰপিছত এয়া মায়ে খাই আছে দেহা খাই আছে তো ভাত পানী খাই মেলি আজৰি হ'লোঁ হৈ মেলি অলপ কাপোৰ আছিলে কাপোৰ কানি ধুলোঁ তো আজি 21 ডিচেম্বৰ ক'ৰবাত ফুৰিব যাম বুলি ভাবিছোঁ দেউতাই লগ ধৰি আছে কিন্তু দেউতা এফালে গৈছে গাড়ী ধুব গৈছে তো দেউতা আহক তাৰপিছত যাওঁ নাযাওঁ ফিক্স হ'ব হয় নাই মই তুমি যাবানে যাব তো যদি যাওঁ আপোনালোকে মই অন্য ভিডিঅ' পাব আজিৰ ভিডিঅ'টো এটা সামৰিছোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তো আজিলৈ বাই বাই কৈ দিয়া হা বিশাল অকল বিশালে চিনি পায় মানে বিশাললৈ যাব অকল বিশাল চিনি তো আজিলৈ বাই বাই কৈ দিয়া